নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি নতুন ভিডিঅ'। বৰ্তমান অসমত এটি বহু চৰ্চিত নাম মৰ্মিতা মিত্ৰ। আপোনালোক সকলোৱে জানে মৰ্মিতা মিত্ৰ বংগৰ জীয়ৰী তথা অসমৰে বোৱাৰী। তেওঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিশেষ অনুৰাগী। তেওঁ জুবিন গাৰ্গক ভগৱান হিচাপে জ্ঞান কৰে আৰু তেখেতৰ গীতসমূহ গাই খুব ভাল পায়। मैं तुम्हें बहुत भाल पाऊँ। आपका गाना गाते गाते आपको हम फील कर सकते हैं, बहुत अच्छा लगता है। और जब मैं मिली थी जुबिंदा को, मैंने उसे बोला था कि दादा, अगर इस दुनिया में आपका कोई सबसे बड़ा फैन है तो वो मैं। তেওঁ সৰুৰে পৰা জুবিন গাৰ্গৰ গীতসমূহ চৰ্চা কৰি আহিছে আৰু বৰ্তমান সময়ত অসমত তেওঁ বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছে, কাৰণ অসমত তেওঁ বিভিন্ন অনুষ্ঠান কৰিছে। তাত তেওঁ খুব সুন্দৰ কণ্ঠেৰে জুবিন গাৰ্গৰ সুমধুৰ গীতসমূহ গাই, কালজয়ী গীতসমূহ গাই দৰ্শক শ্ৰোতাক অনাবিল আনন্দ দিছে, হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ সেইকাৰণে হৈ পৰিছে বিশেষভাৱে এই কথাখিনিকে লৈ বহুতে বিভিন্ন ধৰণে মৰ্মিতা মিত্ৰক লৈ বিভিন্ন চৰ্চা চলাইছে, বিভিন্ন অপপ্ৰচাৰো চলাইছে। বহুতে কৈছে যে মৰ্মিতা মিত্ৰৰ যি জনপ্ৰিয়তা, তাত অসমৰ কিছুসংখ্যক গায়ক গায়িকা শংকিত হৈছে। কিজানি মৰ্মিতা মিত্ৰৰ জনপ্ৰিয়তাই সেইসকলৰ ক্ষেত্ৰত কিছুমান নেতিবাচক প্ৰভাৱ পেলাব। সেইটো মুঠেই নহয়, ভবাটো খুব বেয়া কথা। কাৰণ অসমলৈ আহিছে নতুনকৈ, বংগৰ হ'লেও তেওঁক আমি আদৰ সাদৰ কৰিছোঁ, মৰম দিছোঁ। অসমীয়া ৰাইজে মৰম দিব জানে, আদৰ কৰিব জানে, তাত কোনো শংকিত হোৱাৰ কোনো কথা নাথাকে। কাৰণ বিশ্ববিশ্ৰুত কণ্ঠশিল্পী ডক্টৰ ভূপেন হাজৰিকা, কল্পনা পাটোৱাৰী, অংগৰাগ পাপন মহন্ত, এইসকলক জানো অসমৰ বাহিৰত বিভিন্ন প্ৰান্তত সেই ঠাইসমূহৰ জনসাধাৰণে আন্তৰিকতাৰে আঁকোৱালি লোৱা নাই। ঠিক সেইদৰে মৰ্মিতাকো অসমৰ ৰাইজে আদৰি লৈছে। আন ঠাইসমূহত যেনেকৈ ভূপেন হাজৰিকা, কল্পনা পাটোৱাৰী, অংগৰাগ পাপন মহন্ত আদিক আদৰি লৈছে, তেওঁলোকৰ শিল্পীসকলক কেতিয়াও অৱমাননা কৰা নাই সেই ঠাইৰ ৰাইজে, সমানে গুৰুত্ব দিছে। ঠিক আমাৰ অসমৰ ৰাইজেও তাকেই কৰি আছে। এই ক্ষেত্ৰত কোনো শংকিত হোৱা নাই বা হোৱাৰ কথাই নাহে। গতিকে এই কথাক লৈ যি অপচৰ্চা চলাইছে, এইখিনিতে বন্ধ হ'ব লাগে। এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ কোনো কথা নাহে। ইতিমধ্যে আমি সকলোৱে জানিছোঁ মৰ্মিতা মিত্ৰই সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালে 50,000 টকা অনুদান আগবঢ়াইছে। তাকো লৈ আকৌ মানুহে কিছুমানে বিতৰ্ক কৰিছে, তেওঁ কিবা এটা পলিচি ইয়াত খটুৱাইছে, যিটো পাছত বোলে মৰ্মিতা মিত্ৰই অসমৰ জনসাধাৰণৰ পৰা কিবা এটা বিচাৰিব, তেওঁক যাতে মানুহৰ মনবোৰ জয় কৰিব পাৰে, তেওঁ যাতে অনুষ্ঠান পায়, তেওঁ জনপ্ৰিয় হ'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান বহু কথা কৈছে। এইটো মুঠেই নহয়, কাৰণ আন শিল্পীসমূহতকৈ মৰ্মিতাৰ এটা বেলেগ ধৰণৰ মানৱীয়তা আছে চাগৈ। গতিকে সেইটো মানৱতা দেখুৱাইছে, বাকীসকলেও দেখুৱাইছে। গতিকে তাত কোনো ধৰণৰ পলিচি থাকিব নালাগে, কাৰণ তেওঁ বিশেষভাৱে জনপ্ৰিয়। তেওঁ ইয়াত অসমত জনপ্ৰিয় নহ'লেও চলি যায়। সেইকাৰণে কথাটো যেনেকৈ মানুহে ভাবিছে এইটো হ'ব নালাগে। অসমীয়া মানুহে ইমান ঠেক চিন্তা মাজত থাকিব নালাগে, তেওঁলোকৰ চিন্তা প্ৰসাৰিত কৰিব লাগে, ভাল ধৰণে ভাবিব লাগে। যেনেকৈ মৰ্মিতা মিত্ৰক অসমলৈ আহিছে, অসমীয়া ভাষা শিকিছে, অসমীয়া বিশেষকৈ জুবিন গাৰ্গৰ গীতসমূহ ইমান সুন্দৰভাৱে উপস্থাপন কৰিছে, তাৰ কাৰণে অসমীয়া হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। বাহিৰৰগৰাকী শিল্পী আহি অসমত অসমীয়া ভাষাটো শিকি অসমীয়া ভাষাৰ গীত সুন্দৰভাৱে উপস্থাপন কৰিছে অসমীয়া সাজত, সেইটো বৰ ভাল লগা কথা। তাতে বিতৰ্ক কৰাৰ কোনো কথা নাথাকে বা আমাৰ শিল্পী সমাজৰ মাজত কোনো ধৰণৰ বিভ্ৰান্তিকৰ চিন্তা ভাৱনাৰ কিবা উদ্ৰেক হ'ব বুলি ভাবাৰ কোনো থল নাই। গতিকে যিসকলে এই বিষবাস্প বিয়পাইছে তেওঁলোক সাৱধান হোৱা উচিত, যাতে তেওঁলোকৰ চিন্তাৰ নিচিনা আনৰো চিন্তা বুলি ভাবি এনেকুৱা কিছুমান কথা তেওঁলোকে প্ৰচাৰ কৰি নাথাকিব, তাৰ পৰা বিৰত থাকক, সেইটো ভাবোঁ। তাৰ লগতে আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ, কেৱল মৰ্মিতা মিত্ৰ অসমলৈ আহিছে, তেওঁ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিছে, তাকে লৈ আমি সকলোৱে ভাল পাইছোঁ। তেওঁৰ গীত গায়নশৈলী খুব সুন্দৰ, উন্নত। সেই বুলিয়েই বিহুৰ সময়ত বা বিভিন্ন অনুষ্ঠানলৈ কেৱল মৰ্মিতা মিত্ৰকে আমন্ত্ৰণ নজনাই আগৰ পৰা আমাৰ যিসকল শিল্পীয়ে আমাক আনন্দত
দি আহিছে, গীত গাই আহিছে, সেই সকলোকে সম গুৰুত্ব দিব। এইকাৰণে ক'ব লগা হৈছে, কাৰণ অসমীয়া লোকসকলে নতুনকৈ কোনোবা আহিলে পূৰ্বৰ সকলো কথা পাহৰি যায়, নতুনকৈ কাৰোবাক পালে পাহৰি যায়, ভাল ভাল কথাখিনিও পাহৰি যায়। এইটো কেতিয়াও হ'ব নালাগে। বৰ্তমান দেখা গৈছে বহু প্ৰতিষ্ঠিত শিল্পীয়ে মৰ্মিতা মিত্ৰক লৈ বিভিন্ন গীত কৰিছে, ভিডিঅ' প্ৰস্তুত কৰিছে, উলিয়াই দিছে। বিশেষ তাৰ পৰা তেওঁলোক উপকৃত হৈছে। আচলতে অসমীয়া মানুহ বেলেগ ধৰণৰ। এই সুবিধা লোৱা এটা ব্যৱস্থা থাকে, সুবিধা লোৱাৰ এটা প্ৰৱণতা আছে। লৈছে, এইটো ক'বলগীয়া নাই। সুবিধা আহিলে সুবিধা ল'ব লাগে, ভালদৰে সেয়া গ্ৰহণ কৰিব লাগে, সেইটো ভাল কথা। খালি এইটোৱেই অনুৰোধ যে মৰ্মিতা মিত্ৰকে সকলো অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি নকৰি আমাৰ যিসকল অসমৰ শিল্পী বা গায়ক গায়িকা আছে, যিসকলে তাকে জীৱিকা হিচাপে লৈছে, পৰিয়ালৰ লগতে আন 10জনক তেওঁলোকৰ সহশিল্পীসকলক জীৱিকাৰ এটা বাট দেখুৱাইছে, সেই বাট যাতে ব্ৰুদ্ধ নহওক, সেইটো কেতিয়াও নহয়। কাৰণ মৰ্মিতা মিত্ৰই সকলো ঠাইতে সকলো সময়তে অনুষ্ঠান কৰিব নোৱাৰে। গতিকে কিন্তু আমাৰ যিটো প্ৰৱণতা আছে যে আমি কাৰোবাৰ এজন আহিছে নতুনকৈ জনপ্ৰিয় হৈছে, তেওঁকহে আমি বিচাৰোঁ, এইটো নহ'ব নালাগে। মৰ্মিতা মিত্ৰই য'তলৈ সময় পাই সুবিধা পাই যাব, তেওঁলোকে তাত গীত পৰিৱেশন কৰিব। বাকীসকলেও আমাৰ ইমান ধুনীয়া এটা সাংগীতিক পৰিৱেশ আছে, সেইটো সুন্দৰকৈ সজাই তুলিব, আমাক আনন্দ দি থাকিব, তাৰে কামনা কৰিছোঁ। ইয়াৰ লগতে মৰ্মিতা মিত্ৰক পুনৰ অসমলৈ আহি অসমৰ গীত গাই অসমীয়া সাজত নিজৰ গীতসমূহ উপস্থাপন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। বাকীসকল শিল্পীলৈও আমি শুভকামনা জনাইছোঁ। সকলো মিলি জুলি অসমীয়া সংগীত জগতখনক যাতে সুন্দৰ কৰি ৰাখক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।